আউট অফ চিলেবাছৰ কথা এটা সকলো লগতে আজি পাতিছোঁ আপোনাৰ লগতো পাতোঁ হয় নহয় এনেই কিবা এটা সোধোঁ গৰু মৰে লতাত লাগি গৰু মৰে লতাত লাগি মানুহ মৰে কথাত লাগি গৰু মৰে লতাত লাগি মানুহ মৰে কথাত লাগি কিনো এইটো আচলতে জতুৱা ঠাঁচ হয় অৰ্থটো কি বাৰু তাত একেবাৰে ওলাই আছে আৰু বিয়া হোৱাৰ পিছত কোনো ল'ৰা এইবিলাকত লাগি নলয় উদয়ে পৰিৱেশটো অলপ বেলেগ দিশলৈ লৈ গৈ আছে ৰণদংকা য'ত যেতিয়া বাজিব পাৰে হা কাজিয়া কাজিয়া একজেক্টলি নহয় মানে এই আমি যে এতিয়া উদয় মই যিটো কৰি আছোঁ নলগা কথাত লাগি আছোঁ নিজৰ বিপদ মাতি আছোঁ সেইটোকে মই বুজাই দিলোঁ কথা নলগা জেগাত লাগি আমি বিপদ মাতি থকা নাই বোলা ইয়াত আমি এতিয়া কৈ আছোঁ মানে যিমানেই নহয় ঘৰলৈতো যাব লাগিব বগা ভাত সাজটো তাতেহে পাম আজি বগা ভাত সাজি থাকেনে সেই সাজ ৰঙা হৈ থাকে সেইটো ভগৱান জানে কাৰণ ইয়াতো কৈ আছোঁ নহয় বিয়া পতাৰ পিছত মৌনব্ৰত ধাৰণ কৰি আছোঁ গেটতে ক'ব আহক মৌনব্ৰত ধাৰণ কৰিছে নহয় কেমেৰা আগত কৈছে সেই নলগা লগাত কাঠাত লাগি পেলাই বিপদ মাতি আনিছোঁ নাই বাৰু সেইকাৰণে কৈছোঁ অলপ সংগতি ৰাখি কথাটো সুধিলোঁ তাৰ অৰ্থটো হৈছে সেইটোৱে যে নলগা জেঙত লগা মই সেইকাৰণে কৈছোঁ বিয়াৰ পিছত একেবাৰে নালাগে এতিয়া ছাপ'জ ৰিম্পীয়ে কাপোৰ এযোৰ পিন্ধিছে পিন্ধি পেলাই যদি বিনয়ক কয় যে বিনয় মোক ভাল লাগিছেনে বেয়া লাগিলেও বিনয়ে ক'বলৈ বিৰাট ধুনীয়া দেখিছে জান তোমাক জানা বিৰাট ভাল দেখিছে নহ'লেতো বিনয় মৰি গ'ল গতিকে বিনয়ে চাগে সেইটোৱে দিয়ে বঢ়িয়া লাগিছে বোলা যাওঁ নহ'লে আৰু এঘণ্টা লাগিব বিনয়ৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণ উল্টা মই তাক নুসুধো সিহে কাপোৰ পিন্ধি ভাল লাগিছেনে ভাল নাই লগা বুলি ক'লে কিয় নাই লগা ভালে লাগিছে তেতিয়াহ'লে মোক কিয় বা সুধিলে